নমস্কাৰ সকলোকে স্বাগতম জনাই পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে মই মনমি আজি আপোনালোকৰ বাবে এটা বিশেষ ভিডিঅ' লৈ আহিছো আজিৰ ভিডিঅ'টোত মই ঘিচা বা এৰি সূতা কিদৰে ঘৰুৱাভাৱে প্ৰস্তুত কৰা হয় তাৰে চমু আভাস দিবলৈ যত্ন কৰিছো আশা কৰো আপোনালোকে ভিডিঅ'টো উপভোগ কৰি ভাল পাব যেহেতু মোৰ ঘৰ গাঁৱতে আৰু আমাৰ অঞ্চলত এইবোৰ ঘৰুৱা পদ্ধতিৰে উৎপাদন কৰা হয় হে ভাবিলো আজি আপোনালোকৰ লগত যিমান দূৰ সম্ভৱ মই শেয়াৰ কৰো ভিডিঅ'টো বিশেষ একো এডিট নকৰাকৈ আপোনালোকলৈ আগবঢ়াইছো আশা কৰো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু যদি ভাল পায় তেন্তে লাইক কমেন্ট শেয়াৰ কৰিব আৰু মোৰ চেনেলটোত যদি কোনোবা নতুনকৈ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব যাতে মোৰ আহিব লগা ভিডিঅ'ৰ নটিফিকেশনসমূহ আপোনালোকে পাই থাকে তেন্তে আহক আজিৰ ভিডিঅ'টো উপভোগ কৰো বুৱা মানুহেটো ভালকে জানে মুকেও বেছি ভালকে জানে মই ইমান ভালকে নাজানোৱে তথাপিও যেটো কৰিছো ন অকমান দেখুৱাই দিও বুলি ভাবিলো আৰু হৌফালে দেখিছেনে হেয়া মোৰ আইতা আৰু আইতাই কি কৰিছে আপোনালোকে ধৰিব পাৰিছেনে আইতাই সূতা কাটি আছে আৰু আইতাই যেটো এই সূতা কাটি আছে আৰু আমি এয়া কি কৰিবলৈ লৈছে হেও কোৱা নাই নহয় আপোনালোকক আমি এখন তাৰ বম ষ্টল লগাম এখিনি সূতাবোৰ হৈছে এয়া অকমান দেখুৱাই দিছো ওচৰৰ পৰা এবোৰ জিলেলে সূতা বুলি কয় এটো আমি দিক দিম আৰু বানি বম এৰিয়া সূতা সেইখিনি আইতাই যে কাটি আছে তেনেকা বহুতখিনি আমাৰ ঘৰত আছে গুট খাই আৰু এইখিনি আচলতে আগতে এৰিয়া কাপোৰ পুৰুষেই লয় যেতিয়া সকলোৰে কাৰণে আছে আৰু সূতা যেহেতু এভেইলেবল আছে গতিকে আমি ভাবিছো যে এনেকৈ অলপ আমাৰ কাৰণে ষ্টল নিচিনাকৈ বম গতিকে ভাবিলো আৰু এইকেইদিন ময়ো ঘৰত আছোহি সময় আছে সেইকাৰণে ভাবিলো এনেকৈ লগাওঁ দেখুৱাইছো আপোনালোকক অকণমান এয়া এইটো বৰ চেৰেকি বুলি কয় এইটো বৰ চেৰেকি বুলি কয় মায়ে কৈছে যে সূতা নেচাতকৈ চেৰেকিটো অকণমান ডাঙৰ গতিকে এইটোত নহ'ব গতিকে সৰু মায়ে এটা লৈ আছে এইটো অলপ সৰু সেইটোত কৰি আছে তেন্তে অকণমান দেখুৱাই দিওঁ আইতাৰ সূতা কটা দৃশ্যটো আপোনালোকে অকণমান ওচৰৰ পৰা চাব নেকি এয়া চাওক দেখিছেনে আগতে সূতা কটা যিসকল ল'ৰা ছোৱালী দেখা নাই আপোনালোকৰ ল'ৰা ছোৱালীসকলক দেখুৱাব পাৰিব যেটো আজিকালি এনেকৈ সূতা কটা দৃশ্য দেখিবলৈ পোৱাই নাযায় আমাৰ আইতাই পিছে কাটি থাকে দেই সেইটো আমি গৌৰৱ কৰিব পাৰোঁ আমাৰ এইখিনি অঞ্চলত আমাৰ এৰি পলু পোহেও বহুতে আৰু সূতা পোৱা হয় তেনেকৈ খোলা আৰু সেইখিনি আমি আগতে আমাৰ ঘৰতো পুহিছিলে এতিয়া পিছে কৰা নাই বাৰু বহুত দিন এইবোৰ খোলাবোৰ এতিয়াও আছে আমাৰ ঘৰত তেতিয়া আগতে পোহা সেইখিনি থৈ দিয়া হয় ষ্টকত আছে গতিকে এইবোৰ কাম কৰি আছে আইতা যিহেতু বিশেষ একো কাম নাথাকে এইবোৰ কাম কৰি ভাল পায় সময়বোৰ অতিবাহিত হয় এয়া কৰিছে আৰু সূতাও যিহেতু আছে সেইকাৰণে আমি আইডিয়া কৰিলোঁ যে এখন কাপোৰ বওঁ তাত লগোৱাৰ দিনাও পাৰিলে দেখুৱাম চাই থাকিব ভিডিঅ'টো তেন্তে অকণমান বেক কেমেৰাইদি পৰিৱেশটো কি কৰিছে দেখুৱাই দিছোঁ আৰু এটা কথা ক'বলৈ পাহৰি গৈছোঁ আপোনালোকক যে আপোনালোকৰ নহয় আমাৰ অসমীয়া সমাজৰ বহুতেই এই বস্তুবোৰ যিহেতু এৰি পলু খোৱাক লৈ বা এৰি পলু পোহা এনেকুৱা ধৰণৰ কথাবোৰ বহুতে ভাল নাপায় বা বহুতৰ কাৰণে এইবোৰ বৰ্জনীয় গতিকে তেওঁলোকে যাতে মোৰ ভিডিঅ'টো যদি চাইছে তেওঁলোকে যাতে এই ভিডিঅ'টো স্কিপ কৰে কাৰণ মই তেখেতসকলৰ কাৰণে ভিডিঅ'টো দিয়া নাই এই ভিডিঅ'টো তেওঁলোকৰ কাৰণে যিসকলে এইবোৰ বস্তু খায় বা ব্যৱহাৰ কৰে আৰু এইবোৰক লৈ গৌৰৱো কৰে আমাৰ পুৰণিকলীয়া বস্তু বা অসমীয়া সমাজৰ কৃষ্টি বুলি তেওঁলোকৰ কাৰণে ভিডিঅ'টো আমি পিছে এইবোৰৰ মাজতেই ডাঙৰ দীঘল হৈছোঁ আৰু এইবোৰ ব্যৱহাৰ কৰোঁ সেইকাৰণে আমাৰ কাৰণে এইবোৰ কোনো লাজৰ বা বেয়া বস্তু নহয় বৰঞ্চ আমাৰ কাৰণে এইটো এটা গৌৰৱৰহে কথা বুলি আমি ভাবোঁ সেইকাৰণে ভিডিঅ'টো মই বনালোঁ যিসকলে বেয়া পায় তেওঁলোকে ভিডিঅ'টো স্কিপ কৰিব পাৰে কৈ দিছোঁ আৰু যাতে আপোনালোকে বেয়া নাপায় যিহেতু বহুত দেখোঁ বহুত ভিডিঅ'ত তেনেকৈ বেয়া কমেণ্ট আহে যাতে মই সেই বেয়া কমেণ্টবোৰৰ মুখামুখি হ'ব নালাগে সেইকাৰণে ভিডিঅ'টোত এই কথাষাৰ ক'লোঁ আৰু আজি ইয়াত তাঁত লগোৱা হৈছে এয়া যে দেখিছে কাঠৰ এইটো এটা ববিনৰ ফ্ৰেম আৰু তাতে ববিনবোৰত সূতা লৈ তাত লগাই লোৱা হৈছে আগৰ উঘাৰ পৰিৱৰ্তে এতিয়া সুবিধা অনুসৰি প্লাষ্টিকৰ ববিন ব্যৱহাৰ কৰা হয় আৰু এইদৰে তাত লগোৱা সকলেতো জানেই এইদৰে ববিনৰ পৰা সূতাবোৰ নি এইদৰে জোখ লৈ যিমানখন আমি তাঁতখন যিমান দীঘল কৰি লগাম সেই অনুসৰি খুঁটি পুতা হয় এফালে দুটা আৰু সেইফালে দুটা গতিকে এতিয়া তাঁত বাতি কৰি থকা হৈছে
তাঁতবাতি বুলি যে কয় এয়া তাঁতবাতি কৰি থকা হৈছে। ময়ো অলপ বাতি কৰিলোঁ মাৰ লগতে, মাক সহায় কৰি দিলোঁ। আৰু সেইদিনাটো একদম তামাম ৰ'দ দিছিলে, কৰা হ'ল। আৰু তাঁতখন বৰ বেছি দীঘল নহয়, আমি 3খন ষ্টল আৰু এটা ব্লাউজ পিছতকৈ অলপ বহলকৈ দিছোঁ। সেইটো কিবা এটা কৰিম বুলি এয়া তাঁতবাতি কৰি আছোঁ। ময়ো অলপ আনিলোঁ, বহুত দিন তাঁত লগোৱা নাই, পাহৰিছোঁৱে, তথাপিও চেষ্টা কৰিছোঁ। ঘৰত থাকোঁতে অলপ চলপ শিকিছিলোঁ, গোটেই তাঁতখন অৱশ্যে নাজানো, সেইটো কৈ লাভ নাই। এয়া চাই থাককচোন তেন্তে। আৰু এই তাঁতবাতি কৰাৰ পাছত, তাঁতবাতি কৰা শেষ হোৱাত ৰাঁচ ভৰাব লাগে। আৰু ৰাঁচখন মই ভৰাই আছিলোঁ। ৰাঁচখন অৱশ্যে ময়ে ভৰালোঁ, সময় বহুত ল'লে, তথাপিও মায়ে যিহেতু চকুৰে অকণমান ভালকৈ নেদেখে, গতিকে মই ৰাঁচখন ভৰাবলগীয়া হ'ল। এয়া ৰাঁচ ভৰাই খবৰ হৈছে। তেনেকুৱাতে অকণমান ভিডিঅ' কৰিলে ভণ্টিয়ে, আপোনালোকক অলপ দেখুৱাই দিলোঁ। আৰু এয়া ৰাঁচ ভৰোৱাৰ পাছত তাঁতখন তুলুঠাত মেৰিওৱা হয়। যেতিয়া তুলঠাত মেৰিওৱা হয় তেতিয়া তুলঠাটোৰ দুফালে দুজনীয়ে ধৰিও তুলঠাটো এনেকৈ লৈ আহি মেৰিয়াই অনা হয় শেষৰ খুঁটিটোলে। কিন্তু আমাৰ তাঁতখন যিহেতু বৰ বেছি দীঘল নাছিলে, ষ্টল 3খনহে, সেইকাৰণে আমি এইদৰে তুলঠাটোতে মেৰিওৱা হ'ল। আৰু ইফালে মায়ে খুঁটিকেইটা ধৰি দিলে। তেন্তে আজিৰ ভিডিঅ'টো কেনে পালে আপোনালোকে জনাবলৈ নাপাহৰিব। ভাল পালে লাইক কমেণ্ট কৰিব। চাই থাকক তেন্তে ভিডিঅ'টো, কেনেকৈ আমি তাঁতখনো সামৰিলোগৈ। আৰু আজিৰ এই ভিডিঅ'টোত আপোনালোকক এৰী পলু কেনেকৈ পোহে আৰু ইয়াৰ খোলাবোৰ, এইবোৰ দেখুৱাব পৰা হ'লে মোৰ ভাল লাগিলেহেঁতেন। কিন্তু মই ভিডিঅ'টো বৰ বেছিকৈ প্লেন কৰি বনোৱা নহ'ল, কৰাখিনিকে দেখুৱালোঁ। আগলৈ যদি সুবিধা হয় মই নিশ্চয় দেখুৱাম। আৰু এই যে ষ্টলকেইখন, এইখন লগাই মই আচলতে ঘৰলৈ গুচি আহিব লগা হ'ল। যেতিয়া এইখন বৈ হ'ব নিশ্চয় আপোনালোকক দেখুৱাম। আজিলৈ আহোঁ, বাই বাই।